ইমান ডাঙৰ মাৰাথন দৌৰত পাৰ্টিচিপেট কৰিলোঁ নহয়। এয়া হৈছে ডুবৈধোৱা মাৰাথন দৌৰ। তাত আছিলে 42 কিলোমিটাৰ, 21 কিলোমিটাৰ, 10 কিলোমিটাৰ এণ্ড 5 কিলোমিটাৰ্ছ। আৰু আমি পাৰ্টিচিপেট কৰিছিলোঁ 5 কিলোমিটাৰ্ছ মাৰাথন দৌৰত। ইমান সময় দৌৰিব লগা হৈছে নহয়, প্ৰাইজ নাপালোঁ, তথাপিও হ'লেও মেডেলটোকে লৈ আহিছোঁ। চাওকচোন মাৰাথন দৌৰা মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগিছে। বহুত মানুহ অকল অসমৰ নহয়, শ্বিলঙৰ পৰা আহিছিলে, ৱেষ্ট বেংগলৰ পৰা আহিছিলে, মেঘালয়ৰ পৰা আহিছিলে, বিভিন্ন ঠাইৰ মানুহ আহি ধুবুৰী মাৰাথনত প্ৰেক্টিছ কৰিছিলে। আৰু আমি লগত নাচিছিলোঁ জুম্বা। আৰু এইবোৰ আছিলে মেডেল। বহুত পাৰ্টিচিপেট হোৱাৰ কাৰণে যিবিলাকে পাৰ্টিচিপেট কৰিছে সেইবিলাককো এটা এটা মেডেল দিছিলে। মেডেলটো পাই বহুত ভাল লাগিছিলে, কাৰণ বহু বছৰৰ পিছত দৌৰিছোঁ, তথাপিও 5 কিলোমিটাৰ্ছ দৌৰ ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে 30 মিনিটছৰ ভিতৰত কভাৰ আপ কৰিছোঁ। বহুত বছৰৰ পিছত দৌৰা হেতুকে আজি মনটো বহুত ভাল লাগি গৈছে। আৰু এয়া মেডেল ল'বৰ কাৰণে সকলোবিলাকে লাইনত থিয় হৈ আছে। আৰু এই মাৰাথনত আমি পাৰ্টিচিপেট কৰাৰ কাৰণে আমাক এটা টি চাৰ্ট, য়েল্ল' কালাৰ টি চাৰ্ট দিছিলে আৰু এইটো কেপ দিছিলে। আৰু এই টি চাৰ্টটো আমাক স্পনচৰ্ড কৰিছিলে দ্য য়েল্ল' হাউচে। আৰু মেডেলটোলৈ আমি যেতিয়া হোষ্টেললৈ উভতি আহিছিলোঁ, এতিয়াতো ভিডিঅ'টো কৰিবই লাগিব। চাওকচোন, ভিডিঅ'টো খুব ভাল লাগিছে মেডেলটো পাই। আৰু এয়া মেডেল দিয়াৰ সময়ত এটি ভিডিঅ' কৰিছিলোঁ। মেডেলটো খুব ধুনীয়াকৈ ল'লোঁ। লাইনৰ প্ৰথমতে থিয় হৈ মই মেডেলটো লৈ ল'লোঁ।